সভাপতিৰ পদ অলংকৃত কৰিছিল তেখেতে। ইছলাই মহাসৰাৰ যিটো উইংছ আছে ইয়াৰ সভাপতি আছিল তেখেত। আমাৰ অসমত এই যুগশ্ৰেষ্ঠ আলিম মুহাদ্দিছ আল্লামা আছিল তেখেত। এজন দাৰ্শনিক, এজন ফিলচফাৰ আছিল তেখেত। উস্তাদুল আসাতিজা বুলি কৈছে আমাৰ মুফতি সাহেবে। অকল এই পৰমাবাদী দাৰুল উলুমৰ তেখেতে শিক্ষকে নাছিল। অসমত যিসকল উলামাই কেৰাম আছে মই ভাবোঁ অধিক সংখ্যক, যিহেতু মই তেখেতক দেখিছোঁ তঞ্জিমে মাদাৰিছে কৌমিয়াই যিবিলাক ট্ৰেইনিং প্ৰগ্ৰাম কৰিছে তাতে গোটেই অসমৰ পৰা শিক্ষকসকলক তাত ইনভাইট কৰি ট্ৰেইনিং দিয়া হৈছে। হজরত মুফতি সাহেব রাহিমাহুল্লাহ শিক্ষক হিচাপে তাতে তেখেতসকলক শিক্ষাদান কৰিছে। গতিকে আমাৰ শিক্ষকসকলৰ শিক্ষক আছিল তেখেত। অকল দাৰুল উলুম পৰমাবাদীৰ শিক্ষক নাছিল, এজন আল্লাহৰ অলি, ভাল এজন লিখক। কি কি গুণেৰে তেখেতক আমি স্মৰণ কৰিম। আল্লাহ এই গোটেইখিনি বস্তু তেখেতক দিছিল। আৰু আমাৰ মুফতি সাহেব আখতাৰ সাহেব দামোদৰ এটা বহুত মূল্যৱান কথা কৈছে। মই কথাটোত তেখেতৰ সেই গুণৰ কাৰণে বহুত আপ্লুত আছিলোঁ। ইমান ডাঙৰ বিদ্বান, আলিম, পণ্ডিত, আল্লামা আছিল তেখেত। ইয়াৰ লগত তেখেতৰ যিটো আজিজি, ইনকেচাৰী, সৰলতা, তেখেতৰ চিম্পলিচিটি, পায়াছনেছ, এই যিটো গুণ তেখেতৰ একেলগে আছিল। সাধাৰণতে ডাঙৰ বিদ্বান যিসকল হয়, যিসকল আল্লামা হয়, ইলম মানে নলেজ ইজ পাৱাৰ, ইলিমৰ বিদ্যাৰ এটা শক্তি আছে। নলেজ ইজ লাইট, পাৱাৰ এটা লাইট পোহৰটো সদায় বিয়পি থাকে। এইটো একেবাৰে তলফালে আনাটো বৰ টান। তো এই শক্তিও আপুনি দেখিব, কিবা শক্তিশালী মানুহ এজন হলে, কিবা এটা শক্তি হলে সেইটো দেখা যায়, পাৱাৰ লাইটও দেখা যায়। কিন্তু এই দুটা বস্তু থকাৰ পিছতো তেখেতে যে মুফতি সাহেবে কোৱাৰ দৰে সদায় নিজকে লুকাই ৰাখিব বিচাৰে। মানুহৰ আগত তেখেতে প্ৰয়োজন হলে দুটামান কথাই কয়, ইয়াতকৈ বেছি নকয়। নিজক যে তেনেকে কেনেকে চম্ভালি তেখেতে ৰাখিছিল, মই বহুত মানে ছাত্ৰ জামানাৰ পৰা তেখেতক কম দেখিছিলোঁ। কিন্তু 2010-11 পৰা 2020 তেখেতৰ যে ইন্তিকাল হয়, এই মাজৰ সময়ত বহুত সঘনাই তেখেতৰ লগত সাক্ষাৎ হৈছিল। সালাম দোৱা হয়, কথা বাৰ্তা সুধো। তেখেতে ইমান মৰমেৰে ভাল বেয়া সুধে। এনেকুৱা লাগে যে কিমান মানে তেখেতৰ অন্তৰত আমাৰ কাৰণে জেগা, আৰু বহুত ভালকে চিনি পায়। খুব ঠিক এনেকুৱা ধৰণৰ আচাৰ আচৰণ ব্যৱহাৰ তেখেতৰ আছিল। সেইখিনিত আমি বৰ আপ্লুত আছিলোঁ। বন্ধুসকল, দীঘলীয়া আলোচনা কৰাৰ থল নাই। আমি দেওবন্দত যেতিয়া পঢ়ো, আমাৰ বুজুৰ্গসকলৰ কাহিনী কিচ্ছা নহয়, হিষ্ট্ৰী। আৰু সেইসকল কাছিম নানতবী ৰহমতুল্লাহ আলাই, থানবী ৰহমতুল্লাহ আলাই, হুছেইন আহমদ মাদানী ৰহমতুল্লাহ আলাইৰ কিছুমান ঘটনা কিছু কিতাপত লিপিবদ্ধ আছে। এই কথা বাৰ্তাবিলাক আমি শুনিছোঁ, সেইখিনি মই বৰ্ণনা নকৰোঁ। ঠিক তেনেকুৱা ধৰণৰ কিছুমান ঘটনা আমাৰ হজরত মুফতি সাহেব ৰহমতুল্লাহ আলাইৰ লগতো অসমত ঘটিছে। মই দিন আমাৰ বিধায়ক ডাঙৰীয়া আমিনুল ইছলাম সাহেবে তেখেতৰ বিষয়ে কিবা এটা লিখনি লিখিছিল। মই পঢ়ি থাকোঁতে চাই আছিলোঁ যে ৰেল ষ্টেচনৰ পৰা মষ্ট প্ৰবাবলি ৰহায়া কোনোবা জেগাৰ পৰা ছাত্ৰ এজন একেলগে উঠিছে। ষ্টুডেণ্ট এই মাদ্ৰাছাত পঢ়িব আহিব, একেলগে মুফতি হুজুৰ ৰহমতুল্লাহ আলাই সেই ডাব্বাতে আছে। তেখেতৰ লগত ছাত্ৰ হিচাপে যিটো পাতলীয়া ব্যৱহাৰ হ'ব লাগে তেনেকুৱা ধৰণৰ কিছুমান আচাৰ আচৰণ কৰিছে। কিন্তু মুফতি হুজুৰে বুজিব দিয়া নাই যে ময়ে খাইৰুল ইছলাম, ময়ে পৰমাবিটিৰ মাদ্ৰাছাৰ মুহাদ্দিছ, বুজিব দিয়া নাই। ছাত্ৰৰ কিছুমানৰ মানে কিছু এইটো বদভ্যাসে ক'ব লাগিব, তাম্বাকু, পাণ, গুটকা এইবিলাক কিছুমানে খায়, চবে নাখায়। ঠিক তেনেকুৱা ধৰণৰ কিছুমান আচৰণো কৰিছিল, কিন্তু তেখেতে এভইড কৰি আছে। ষ্টেচনত নামি লগত বেগ আছে আৰু লাগেজ আছে, এইটো মুফতি হুজুৰে হেল্প কৰিম বুলি কৈছে, লগে লগে মূৰত উঠাই দিছে। মুফতি হুজুৰ লৈ আনি একেলগে খোজকাঢ়ি দগাঁও ষ্টেচনৰ পৰা পৰমাবিটি মাদ্ৰাছাত আহি সোমাইছে। এইখিনি নমাই দি ষ্টুডেণ্টৰ জাগাত গৈছে। হুজুৰে গৈ হুজুৰা ক'ত বা আছিল মই নাজানো, তাতে গৈ হুজুৰে সোমাইছে। বাকী ষ্টুডেণ্টে যেতিয়া এই ঘটনাটো দেখিছে, চবৰ খং উঠিছে। ক'ৰ ল'ৰা নতুনকৈ আহি মুফতি হুজুৰৰ লগত এই ব্যৱহাৰ, আকৌ সেইটো মুফতি হুজুৰে চম্ভালিছে সেই পৰিস্থিতি। এনেকুৱা ধৰণৰ ঘটনা সাধাৰণতে এই ঘটনাবিলাক মাদানী ৰহমতুল্লাহ আলাইৰ লগত, থানবী ৰহমতুল্লাহ আলাইৰ লগত এনেকুৱা ধৰণৰ ঘটনা বহুত ঘটনা আছে, লিপিবদ্ধ আছে, আমি পঢ়িছোঁ। সেই ঘটনা এই বুজুৰ্গৰ লগত মই এটা উদাহৰণে দিলোঁ। এখেতৰ চিম্পলিচিটি চাওক, ইমান ডাঙৰ আলিম, ইমান ডাঙৰ বিদ্বান, ইমান ডাঙৰ ফিলচফাৰ, ইমান ডাঙৰ পণ্ডিত শিক্ষক এজন
ছাত্ৰৰ লগত সাধাৰণ ৰাইজৰ লগত তেখেতৰ যিটো আচাৰ আচৰণ ব্যৱহাৰ আছিল এইবিলাক তেখেতৰ লগত যিসকলে উঠা বহা কৰিছে নিশ্চয় আপোনালোকে দেখিছে। অকল আমি এইখিনি ক'লে নহ'ব, আমিও সেইবিলাক আমাৰ ভিতৰত আনি তেখেতৰ আদৰ্শত আদৰ্শিত হৈ আমিও চলাৰ চেষ্টা কৰিব লাগিব। মই এটা হাদিছ পাঠ কৰিছো, খাইৰুকুম মান তাআল্লামাল কুৰআন ওয়া আল্লামা, তোমালোকৰ মাজত সেইজন উৎকৃষ্ট মানৱ যিজনে কোৰআন শিকে আৰু শিকায়। মুফতি হুজুৰৰ গোটেই জিন্দগী এইটোৱে কাম আছিল আৰু ইয়াৰ বেহতৰীন মিছদাক মুফতি হুজুৰ। গতিকে তেখেতে খতমে নবুৱতৰ কিছুমান প্ৰগ্ৰাম লৈ আমাৰ ল'ৰাৰ অসমত গৈছে, মই লক্ষ্য কৰিছো। এনেকুৱা ধৰণৰ কিছুমান প্ৰগ্ৰাম লৈ তেখেতে গৈছে, আমি লগ পাইছো তেখেতক। তেখেতৰ যিবিলাক খেদমাত আমি যিসকলে তেখেতক দেখিছো, তেখেতৰ সেই আচাৰ আচৰণ, তেখেতৰ সেই চিম্পলিচিটি যাতে আমাৰ ভিতৰত আমি আনিব পাৰোঁ, এই পায়সনেছ, সেই সততা, এই আমানতদাৰী, দিয়ানতদাৰী, এই গোটেইখিনি বস্তু যাতে আমাৰ ভিতৰত আহে, আমিও যদি তেখেতক অনুকৰণ কৰি তেনেকৈ নিজক চম্ভালিব পাৰোঁ, বনাব পাৰোঁ, তেতিয়াহ'লে তেখেতৰ পৰা আমি উপকৃত হ'ম। আদাৰৱাইজ তেখেতৰ কথা মনত কৰিম, দোয়া কৰিম, ঠিকে আছে, দোয়াটো কৰিবই লাগিব, এইটো আমাৰ হক। আমাক ইমান দি গৈছে, আমি তেখেতৰ কাৰণে দোয়া কৰোঁ, আল্লাহ তেখেতৰ দৰজা বুলন্দ কৰক, আমিন। এইখিনিৰ হক আমাৰ, এইখিনি জিম্মা আছে। কিন্তু ইয়াৰ লগে লগে তেখেতৰ জিন্দগীৰ এই ভাল বস্তুবিলাক আমি পঢ়ি ষ্টাডি কৰি বা যিসকলে চাইছোঁ, সান্নিধ্যত যিসকল ব্যক্তি আছিল সেইখিনি অনুকৰণ কৰি আমি চলিলে নিজেও ধন্য হ'ম আৰু আমাৰ দ্বাৰা আৰু 10জন মানুহ উপকৃত হ'ব। যে নহওক, মই মোৰ আলোচনা চমুৱাইছোঁ। আজি আমাৰ হুজুৰ মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতক দাৱাত দিছিলে এই প্ৰগ্ৰামত, কিন্তু তেখেতে নাই, অসমত নাই, অসমৰ বাহিৰত আছে। কৰোণা কাল আপোনালোকে দেখিছে, মুভমেণ্টতো বহুত ৰেষ্ট্ৰিকশ্যন আছে। আমাৰ হাফিজ বশিৰ আহমদ কাছিমি হুজুৰ তেখেতেও অহাৰ কথা আছিল, শাৰীৰিকভাৱে তেখেতেও খুব ভাল সুস্থ নহয়। হজৰত মুফতি চাহাব ৰহমতুল্লাহ আলাইৰ নামত দাৱাত পোৱাৰ পিছত নাহিম তেনেকুৱা কথা নহয়, তেখেতসকলেও আহিলেহেঁতেন, কিন্তু শাৰীৰিকভাৱে অলপ অসুস্থতা থকাৰ কাৰণে মোকেই হুকুম কৰিছে, আদেশ কৰিছে, মই আহিছোঁ। দোৱা কৰিছোঁ আল্লাহ তাবাৰক তাআলা এই বুজুৰ্গৰ দৰজা বুলন্দ কৰক আৰু তেখেতৰ যি থৈ গৈছে যি সম্পদ, এই সম্পদ ৰাজি, তেখেতৰ সৃষ্টি বহুকেইখন কিতাপ তেখেতে লিখিছে। তেখেতৰ মানে যিখিনি আমি পাইছোঁ তেখেতৰ সান্নিধ্যত থাকি, তেখেতৰ এই সৃষ্টি, তেখেতৰ এই সম্পদ আমি যাতে সেইখিনি হেফাজত কৰি ৰাখি সেইখিনি অনুকৰণ কৰি আমি নিজেও ধন্য হ'ব পাৰোঁ আৰু সেই লাইনত আমি চলিব পাৰোঁ। এইখিনি কথাৰে মই মোৰ আলোচনা সামৰিছোঁ। আসসালামু আলাইকুম। এতিয়া সমাজ সেৱকসকলৰ ভিতৰৰ পৰা মই মাত্ৰ এজনৰ নাম মাতিব বিচাৰিছোঁ। আপোনালোকে প্ৰায় চিনি পায়, আব্দুল মজিদ ফাৰুকী চাহাব। তেওঁক মই আহ্বান জনাম তেওঁ সংক্ষিপ্ত দুআষাৰ ক'বলৈ। আমাৰ অতিথি যিসকলৰ নাম আছে সকলোকে দিবলৈ হ'লে সময় বহুত প্ৰয়োজন হ'ব, গতিকে ফাৰুকী চাহাবক সংক্ষিপ্ত দুআষাৰ কোৱাৰ পিছত আমি শেষ কৰিম বুলি ভাবিছোঁ। ইয়াৰ পিছত আমাৰ বিধায়ক চাহাবে দুআষাৰ ক'ব। আসসালামু আলাইকুম। আজিৰ এই পূৰ্ণ মজলিছৰ সভাৰ সভাপতি মহোদয়, বিশিষ্ট অতিথি বিধায়ক ৰফিকুল ইছলাম, আমিনুল ইছলাম প্ৰমুখ্যে, এই অঞ্চলৰ আলিম ওলামাসকল, সংবাদদাতাসকল আৰু বুজুৰ্গানে দিন, এই অঞ্চলৰ ছাত্ৰসকল, এচেৰে মোক হুকুম কৰিছে আচলতে এই মজলিছত আলিম ওলামাৰ মাজত আচলতে মোৰ কথা কোৱাৰ যোগ্যতা কিমানখিনি আছে মই আচলতে হেৰাই গৈছোঁ, মই নিজকে হেৰাই গৈছোঁ। মোক এইটো কাৰণে হয়তো কৈছে, মোৰ জীৱনৰ মধ্যকালীনৰ পৰা আৰম্ভ কৰি মুফতি চাহাবৰ লগত যিটো সান্নিধ্য মোৰ আছিল, তেখেতৰ লগত যি মোৰ ঘৰণী সম্পৰ্ক আছিল, এই কথাবিলাকে অন্তত কিছু কিছু মানুহৰ মনত উপলব্ধি হৈছে যে সঁচা অৰ্থত ফাৰুকী চাহাবে দুয়াৰ কথা কৈ পেলাই অন্তত এই সমাজত এই আমাৰ যিসকল নতুন প্ৰজন্ম উঠি আহিছে তেওঁলোকক এটা পৰামৰ্শ দিব। মুফতি হুজুৰ যিটো সৰলতা, সহজভাৱে মানুহৰ লগত সমিল মিল, আৰু এটা ডাঙৰ কথা আমাৰ ৰফিকুল ইছলাম চাহাব কৈছে, মানি বিদগ্ধ পণ্ডিতৰ ভাণ্ডাৰ। মই মাজে মাজে এই মছজিদত
খানকাৰ সময়ত কওঁ এই অঞ্চলৰ মানুহে আচলতে মুফতি চাহাবক চিনি নাপালে, মৃত্যুৰ পিছত তেখেতক চিনি পাব। আজি আমি সবেই অনুভৱ কৰিছোঁ, উপলব্ধি কৰিছোঁ আমি কি হেৰালোঁ, কি পাব লাগিছিল আমি হেৰাই গ'লোঁ, কিন্তু আমি কিছু আহৰণ কৰিব নোৱাৰিলোঁ। যাই হোক, আমাৰ উপৰোক্ত বক্তা দুই এজনে কৈ গৈছে তেখেতৰ গুণ গৰিমাৰ কথা, সেইখিনি অন্তত অহা দিনত আমি যাতে আমাৰ নিজৰ জীৱনত প্ৰয়োগ কৰি তেখেতৰ প্ৰতি যিটো সদ্ভাৱ, এই সদ্ভাৱটো গ্ৰহণ কৰিব পাৰোঁ তাৰ কামনা কৰি মোৰ চমু সামৰণি বক্তব্যকে সামৰণি দিলোঁ। খুদা হাফিজ। আসসালামু আলাইকুম। সন্মানীয় আজিৰ স্মৃতিগ্ৰন্থ উন্মোচনী সভাৰ সঞ্চালক মহোদয়, আজি আমাৰ সভাত উপস্থিত